নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। যদি আপুনিও জীৱনত কেতিয়াবা সঁচাকৈ কাৰোবাক ভাল পাইছিল, তেন্তে এই কবিতাটো শেষলৈকে শুনিব। হয়তো ইয়াত আপোনাৰ নিজৰ জীৱনৰ কাহিনী স্মৃতিবোৰ লুকাই আছে। ৰাতি প্ৰায় 12 বাজিছিল। চাৰিওফালে সম্পূৰ্ণ নীৰৱতা। মোবাইলখন হাতত লৈ পুৰণিৰ মেছেজবোৰ পঢ়ি আছিলোঁ। প্ৰতিটোৰ শব্দত তোমাৰ হাঁহিটো শুনা যেন লাগিছিল, কিন্তু বাস্তৱত তুমি বহুত দূৰলৈ গুচি গৈছিলা। আজি তোমাক উভতাই পাবলৈ নহয়, মাত্ৰ এটা প্ৰশ্ন সুধিবলৈ মন যায়। মোৰ কি দোষ আছিল? যিদিনা প্ৰথমবাৰ তুমি মোৰ নামটো হাঁহি মাৰি মাতিছিলা, সেইদিনা মই হৃদয়খন তোমাৰ হাতত দিছিলোঁ। তুমি কৈছিলা, মই কেতিয়াও এৰি নাযাওঁ। মই বিশ্বাস কৰিলোঁ, কাৰণ ভাল পোৱাত কেতিয়াও সন্দেহ নাথাকে। প্ৰতিটো সপোনত তুমি আছিলা আৰু মোৰ ভৱিষ্যত মানেই তুমি আছিলা। কিন্তু এদিন তুমি সলনি হ'লা। মোৰ মেছেজৰ উত্তৰ আহিবলৈ ঘণ্টাৰ পিছত ঘণ্টাৰ সময় লাগিছিল। ফোন কৰিলে ব্যস্ততা আছিলা, সময় বিচাৰিলে নীৰৱতা হৈ তুমি ৰখি গৈছিলা। মই বুজিলোঁ, কিন্তু মোৰ মনটোক বুজাব পৰা মই নাছিলোঁ। কাৰণ যিজন মানুহক জীৱনতকৈ বেছি ভাল পোৱা যায়, তেওঁক এৰি দিয়াটো সহজ নহয়। এদিন তুমি ক'লা, ক্ষমা কৰিবা, এই সম্পৰ্কটো আৰু আগবঢ়াব নোৱাৰোঁ। মাত্ৰ এটা বাক্যই, কিন্তু সেই এটা বাক্যই মোৰ সকলো সপোন, মোৰ সকলো আশা আৰু মোৰ সকলো হাঁহি এক মুহূৰ্ততেই যেন শেষ কৰি দিলে। সেইদিনা মই বহুত কান্দিলোঁ, কিন্তু তোমাৰ আগত নহয়, অকলশৰে। চকুৰ পানী মুচি মুচি নিজকে সুধিলোঁ, মোৰ কি দোষ আছিল? বেছি বিশ্বাস কৰিছিলোঁ, বেছি সময় দিছিলোঁ নে বেছি ভাল পাইছিলোঁ? আজিও উত্তৰ পোৱা নাই। এতিয়া বুজিছোঁ, সঁচা ভাল পোৱাই সকলো সময় জয় কৰে। তথাপিতো তোমাৰ ওপৰত মোৰ কোনো অভিশাপ নাই, কাৰণ যিজনক হৃদয়ৰ গভীৰতাৰ পৰা ভাল পোৱা হয়, তেওঁক কেতিয়াও ঘৃণা কৰিব নোৱাৰি। তুমি সুখে থাকিবা, মই আকৌ হাঁহিবলৈ শিকিম আৰু জীৱনটো গঢ়িম। কিন্তু এটা কথা সদায় মনত ৰাখিবা, যিদিনা কোনোবাই তোমাক মোৰ দৰে নিস্বাৰ্থভাৱে ভাল পাব, সেইদিনা হয়তো মোৰ অভাৱ অনুভৱ কৰিবা। আৰু যদি কেতিয়াবা মোৰ কথা মনত পৰে, মাত্ৰ কেবাৰ আকাশলৈ চাই ক'বা, দুখ দিও নাছিল, ভাল পোৱাটো সঁচা আছিল। সেই দিনটো হয়তো মোৰ এই নীৰৱ প্ৰশ্নটোৰ উত্তৰ মিলি যাব। মোৰ কি দোষ আছিল?